ফটোশ্বপ জগতখনৰ বিষয়ে অধিক শিকিবলৈ আৰু জানিবলৈ সাজুনে কল্পনা কৰা মাত্ৰ কেইটামান মিনিটৰ ভিতৰত এক ষ্টানিং কম্পোজিশন সৃষ্টি কৰা ইমেজবোৰ ফ্ললেছলি ৰিটাচিং কৰা আৰু টাইপোগ্ৰাফি মাষ্টাৰিং কৰা এই সকলোবোৰ ফটোশ্বপ CS5 বেসিক কথাসমূহ আমাৰ স্টেপ বাই স্টেপ গাইডৰ সৈতে তোমাৰ দক্ষতা এটা নতুন লেভেল লগাবলৈ সাজু হোৱা ফটোশ্বপ CS5ত কিয় 2010 চনত মুক্তি পোৱা এডব ফটোশ্বপ CS5 কেবেটাও কাৰণত এক পাৱাৰফুল টুল হৈ আছে CS5 হৈছে এটা ফেমিলিয়াৰ ইন্টাৰফেসৰ সৈতে এটা ষ্টেবল ভাৰ্সন বহু ডিজাইনাৰ আৰু পেছাদাৰীয়ে ইয়াৰ নিৰ্ভৰযোগ্যতাৰ বাবে এতিয়াও ইয়াক ব্যৱহাৰ কৰে CS5 শিক্ষণে নতুন সংস্কৰণসমূহ বুজিবলৈ এটা সুদৃঢ় ভেটি প্ৰদান কৰিব ফটোশ্বপ 7.0 যথেষ্ট পুৰণি আউটডেটেড সফটৱেৰ 2002 চনত মুকলি কৰা হৈছিল ইয়াত মডাৰ্ণ সিস্টেম আৰু ফাইল ফৰমেটৰ সৈতে সামঞ্জস্যৰ অভাৱ এতিয়া সাবস্ক্ৰাইব কৰা আৰু আমাৰ কমিউনিটিৰ লগত জয়েন হোৱা তলৰ লাইক বুটামটো টিপিবা তোমাৰ সহযোগীৰ মাজত শ্বেয়াৰ কৰিবা আৰু আহা স্কেলসমূহ আৰ্টলৈ ৰূপান্তৰিত কৰা Photoshop CS5 overview Photoshop হৈছে এটা পাৱাৰফুল ইমেজ এডিটিং সফটৱেৰ গ্ৰাফিক্স ডিজাইন ফটো ৰিটাচিং আৰু ডিজিটেল আৰ্টৰ বাবে ব্যৱহাৰ কৰা হয় প্ৰথমে ইন্টাৰফেসটো বুজি লোৱা মেনু বাৰ যত কমান্ড আৰু ফিচাৰবোৰ ব্যৱহাৰ কৰিব পাৰো টুল পেনেল ইমেজ এডিটিং আৰু ক্ৰিয়েটিংৰ বাবে টুলসমূহ থাকে অপচন বাৰ কাৰেন্টলি সিলেক্টেড টুলৰ বাবে সেটিং কাস্টমাইজ কৰিব পাৰি পেনেলস লেয়াৰ্স এডজাষ্টমেন্ট কালাৰ্স আৰু তোমাৰ প্ৰজেক্টৰ অন্য দিশসমূহ মেনেজ কৰিব পাৰা ওয়াৰ্কস্পেসটো নেভিগেট কৰা ফটোশ্বপলৈ ইমেজ কেইখনমান ড্ৰেগ কৰো আৰু অপচন বাৰৰ তলতে প্লেস কৰো ফাইল নেমটোত ক্লিক কৰি নেভিগেট কৰিব পাৰো ইজিলি জুম কৰিবলৈ কন্ট্ৰোল আৰু প্লাস কি প্ৰেছ কৰো কমাবলৈ কন্ট্ৰোল আৰু মাইনাস কি প্ৰেছ কৰো ফাইলবোৰ ওপেন আৰু সেভ কৰা ফাইল এটা ওপেন কৰিবলৈ ওয়াৰ্কস্পেসত ডাবল ক্লিক কৰি সিলেক্ট কৰিব বিচৰা ফাইলবোৰ ওপেন কৰিব পাৰো ফাইলত ক্লিক কৰি সেভ এছত ক্লিক কৰো ডিফাৰেন্ট ফৰমেটত তোমাৰ ওয়াৰ্ক সেভ কৰিব পাৰি JPEG ফটোবোৰৰ বাবে কমন কম্পোজড ফৰমেট PNG ট্ৰান্সপাৰেন্সি সাপোৰ্ট কৰে লছলেস কম্পোজিশন PSD ফটোশ্বপে নেভিগেট কৰা ফৰমেট লেয়াৰ আৰু সেটিংস ধৰি ৰাখে লেয়াৰবোৰৰ বিষয়ে অধিক বুজি লোৱা প্ৰথমে ফটো পেপাৰ এটা লওঁ ফাইল ক্লিক কৰো আৰু নিউ সিলেক্ট কৰো প্ৰেজেন্টত ফটো আৰু সাইজ প্ৰটেন্ডেড সিলেক্ট কৰি ওকে প্ৰেছ কৰো লেয়াৰ পেনেলত লেয়াৰবোৰ ডিসপ্লে হয় লেয়াৰবোৰ নন ডিস্ট্ৰাক্টিভ এডিটিংৰ সুবিধা দিয়ে নিউ লেয়াৰ লবলৈ লেয়াৰ পেনেলত ক্ৰিয়েট নিউ লেয়াৰ আইকনত ক্লিক কৰি বা লেয়াৰ টেবত নিউ লেয়াৰ সিলেক্ট কৰো লেয়াৰ নেম এটা দিব পাৰি আমি নিদু ওকে প্ৰেছ কৰো লেয়াৰটো ক্ৰিয়েট হৈছে লেয়াৰবোৰ ডুপ্লিকেট কৰা আৰু ডিলিট কৰা পাছলৈ জানিম এতিয়া লেয়াৰটোত এটা সাৰ্কেল বনাবলৈ ইলিপ্টিকেল মাৰ্কিউ টুল ব্যৱহাৰ কৰি একুৰেট সাৰ্কেল হ'বলৈ শিফট কি প্ৰেছ কৰি তললৈ মুভ কৰো সাৰ্কেল এৰিয়াটো সিলেক্ট হৈছে এতিয়া ফৰ কালাৰটো ব্যৱহাৰ কৰি ফিল কৰো তাৰ বাবে এডিট টেবৰ পৰা ফিল সিলেক্ট কৰি ইউজ ফৰগ্ৰাউণ্ড কালাৰ সেট কৰো এইটো এটা নতুন লেয়াৰ ক্ৰিয়েট হৈছে লেয়াৰ পেনেলত আহি নতুন লেয়াৰ এটা ক্ৰিয়েট কৰো এটা ৰেক্টেংগুলাৰ বনাবলৈ ৰেক্টেংগুলাৰ মাৰ্কিউ টুল ব্যৱহাৰ কৰিম এৰিয়াটো সিলেক্ট কৰি লওঁ ফৰগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিম তাৰ বাবে কালাৰ পিকাৰৰ পৰা কালাৰ এটা সেট কৰো এডিট টেবৰ পৰা ফিল সিলেক্ট কৰি ইউজ
ফৰগ্ৰাউণ্ড কালাৰ ছেট কৰোঁ। লেয়াৰত ছিলেক্ট কৰি লেয়াৰবোৰ মেনেজ কৰিব পাৰোঁ। একেলগে দুটা লেয়াৰ ছিলেক্ট কৰিবলৈ কীবৰ্ডত কণ্ট্ৰল কী ব্যৱহাৰ কৰোঁ। ৰাইট ক্লিক কৰি লিংক লেয়াৰ কৰোঁ। লেয়াৰকেইটা একেলগে মুভ কৰিবলৈ সুবিধা হয়। ৰাইট ক্লিক কৰি আনলিংক লেয়াৰ্ছ কৰোঁ। লেয়াৰ অপেচিটি আৰু ব্লেণ্ডিং মোডছ কিনো চাওঁ আহা। লেয়াৰৰ ছেমি ট্ৰেন্সপাৰেণ্ট কৰিবলৈ অডেচিটি এডজাষ্ট কৰিব পাৰে। লেয়াৰ পেনেলৰ অডেচিটি অপশ্যনত ছিলেক্ট কৰি ড্ৰেগ কৰিব পাৰোঁ। লেয়াৰটো ছেমি ট্ৰেন্সপাৰেণ্ট হয়, তলৰ লেয়াৰটো ভিজিবল হয়। ব্লেণ্ডিং মোডৰ বাবে লেয়াৰ পেনেলৰ ব্লেণ্ডিং মোড অপশ্যনত ছিলেক্ট কৰি ক্ৰিয়েটিভ ইফেক্টবোৰ দিব পাৰোঁ। ড্ৰপ শ্বেডত ক্লিক কৰি ডিষ্টেঞ্চ, স্প্লিট চাইজ বঢ়াই শ্বেডটো এৰেঞ্জ কৰিব পাৰোঁ। আউটাৰ গ্ল'ৰত ক্লিক কৰি আউটাৰ গ্ল' চাইজ বঢ়াব পাৰোঁ। কালাৰ অভাৰলেত ক্লিক কৰি কালাৰ চেঞ্জ কৰিব পাৰোঁ। ষ্টকত ক্লিক কৰি আউটলাইনটো দিব পাৰোঁ। কালাৰ চইচ কৰি চাইজটো ডাঙৰ কৰিলেই হ'ল। লেয়াৰ মাৰ্কছ কিদৰে ব্যৱহাৰ কৰিবা? ইয়াৰ বাবে এটা প্ৰজেক্ট কৰোঁ। এই ফটো দুখন ব্যৱহাৰ কৰিম। ল'ৰাটোক কমপ্লিট ছিলেক্ট কৰিবলৈ আমি বিভিন্ন টুল ব্যৱহাৰ কৰিব পাৰোঁ। লেজাৰ টুল ব্যৱহাৰ কৰিব পাৰোঁ। এই টুলবোৰ পাছলৈ চাম। কুইক ছিলেকশ্যন টুল ব্যৱহাৰ কৰিম। ছিলেক্ট কৰিবলগীয়া অংশটো ছিলেক্ট কৰি লাহে লাহে তললৈ ড্ৰেগ কৰি এটা নিৰ্দিষ্ট সকলো এৰিয়া ছিলেক্ট কৰোঁ। লেয়াৰ পেনেলৰ এড লেয়াৰ মাৰ্কছ অপশ্যনত ক্লিক কৰোঁ। বেকগ্ৰাউণ্ডটো ট্ৰেন্সপাৰেণ্ট হৈছে। কীবৰ্ডত কণ্ট্ৰল কী প্ৰেছ কৰি ফটোখন ড্ৰেগ কৰি তাজমহল ইমেজখনত প্লেচ কৰোঁ। ড্ৰেগ কৰা ইমেজটো হাই ৰিজলিউশ্যন। উইণ্ড' চাইজটো সৰু কৰিবলৈ কণ্ট্ৰল আৰু কী প্ৰেছ কৰোঁ। এতিয়া ফ্ৰী ট্ৰেন্সফৰ্ম ব্যৱহাৰ কৰি শ্বিফ্ট কী প্ৰেছ কৰি ড্ৰেগ কৰোঁ আৰু শ্বিফ্ট কী প্ৰেছ কৰি তাজমহল ইমেজখনলৈ মুভ কৰোঁ। অলপ টাইম ল'ব। ইমেজখন সঠিক ঠাইত প্লেচ কৰোঁ। মাস্ক লেয়াৰটো ছিলেক্ট কৰি মাস্ক পেনেলটো মাস্ক এডছ ক্লিক কৰি ৰিফাইন মাস্কত এডজাষ্টমেণ্ট এডছৰ স্মুথ আৰু শ্বিফ্ট এডছ অলপ ইনক্ৰিজ কৰোঁ। জুম ইনত ক্লিক কৰি জুম কৰিব পাৰোঁ। এডছ এডজাষ্ট কৰি অ'কে প্ৰেছ কৰোঁ। মাস্ক ব্যৱহাৰ কৰি নন ডিষ্ট্ৰাক্টিভ এডিটিং আৰু ইমেজবোৰ কম্বাইন কৰিব পাৰোঁ। অবজেক্টবোৰ বিভিন্ন প্ৰকাৰে ছিলেক্ট কৰিব পাৰোঁ। মাৰ্কিউ টুল ৰেক্টেংগুলাৰ মাৰ্কিউ টুলে বক্স আকৃতিত ছিলেক্ট কৰিব সুবিধা দিয়ে। ইলিপ্টিকেল মাৰ্কিউ টুলে চাৰ্কেল আকৃতিত ছিলেক্ট কৰিব দিয়ে। লেছৰ টুল ব্যৱহাৰ কৰি ফ্ৰী হেণ্ড বাবে ড্ৰ কৰি ছিলেক্ট কৰিব পাৰোঁ। পলিগনেল লেছ টুলে ষ্ট্ৰেইট লাইন হিচাপত ছিলেক্ট কৰি ছিলেকশ্যন কৰিব পাৰোঁ। মেগনেটিক লেছ টুলে অটো ছিলেকশ্যন কৰে। অলপ আঁতৰত ক্লিক কৰি লাহে লাহে ছিলেক্ট কৰি ছিলেকশ্যন কৰিব পাৰোঁ। মেজিক ৱেণ্ড টুলে অটো ছিলেক্ট কৰে। ছেম কালাৰ আৰু ব্ৰাইটনেছ
এৰিয়াত কুইক সিলেকশ্যন টুলে কালাৰ আৰু টেক্সচাৰ বেছড এৰিয়াবোৰত কুইকলি সিলেক্ট কৰিব পাৰো লেফ্ট মাউস ক্লিক কৰি লাহে লাহে এটা এটাকৈ সিলেক্ট কৰিলেই হ'ল ৰিফাইন এডছ টুল কি আৰু কিদৰে ব্যৱহাৰ কৰা হয় ৰিফাইন এডছে বেটাৰ একুৰেচিৰ বাবে ফাইন টিউন সিলেকশ্যন কৰিব পাৰো তাৰ বাবে অপচন বাৰত থকা ৰিফাইন এডছত ক্লিক কৰো ভিউ মোডত বিভিন্ন কালাৰ মোডত ইমেজটো ভিউ কৰিব পাৰো এডছ ডিটেকশ্যনত স্মাৰ্ট ৰেডিয়াছ ক্লিক কৰো আৰু ৰেডিয়াছ ইনক্ৰিজ কৰো এডজাষ্ট এডছত শিফট এডছ সাইজটো ইনক্ৰিজ কৰো আউটপুটত ডিকন্টেইনমিনেট কালাৰ সিলেক্ট কৰো আৰু নিউ লেয়াৰ উইথ লেয়াৰ মাস্ক সিলেক্ট কৰো নিউ লেয়াৰ এটা ক্ৰিয়েট হ'ব আনটো ইমেজলৈ আহো আৰু লেয়াৰ লকটো খুলিবলৈ লেয়াৰটোত ডাবল ক্লিক কৰো মুভ টুল সিলেক্ট কৰি লেফ্ট মাউস ক্লিক কৰি আগৰ ইমেজটো ড্ৰেগ কৰো লেয়াৰটো মাস্ক লেয়াৰৰ তললৈ ড্ৰেগ কৰো ফ্ৰী ট্ৰান্সফৰ্ম ব্যৱহাৰ কৰি ফটোখন সৰু কৰো আৰু সঠিক ঠাইত প্লেস কৰো ইমেজবোৰক ক্ৰপ আৰু ষ্ট্ৰিগেট কৰা ক্ৰপ টুলে ইমেজটোৰ এৰিয়া সিলেক্ট কৰিবলৈ আৰু সিলেক্ট কৰা এৰিয়াৰ বাহিৰত সকলোবোৰ ৰিমুভ কৰিবলৈ বা ক্ৰপ কৰিব পাৰো ক্ৰপ টুল সিলেক্ট কৰি ইয়াত উইডথ হাইট আৰু ৰিজলিউশন সেট কৰিব পাৰো সেই অনুসৰি ইমেজটো ক্ৰপ কৰিব পাৰি আমাৰ ইমেজখন ষ্ট্ৰিগেণ্ট বা পেৰেলেল লেভেলত আনিবলৈ ইমেজটো কৰো আৰু ওকে প্ৰেছ কৰো ইয়াত খালি এৰিয়াবোৰ ফিল কৰিবলৈ পলিগনেল লেজ টুল সিলেক্ট কৰো নিউ সিলেকশ্যন সিলেক্ট কৰি স্ট্ৰাইক লাইন হিচাপত এৰিয়াটো সিলেকশ্যন কৰো ইডিটৰ পৰা ফিল সিলেক্ট কৰো ইয়াত ইউজ কন্টেইনত কন্টেইন এৱেৰ সিলেক্ট কৰো এৰিয়াটো ফিল হৈছে প্ৰথম এৰিয়াটো সিলেক্ট কৰি কিবোৰ্ডত শিফট কি প্ৰেছ কৰি আনটো এৰিয়া সিলেক্ট কৰো আগৰ দৰে কন্টেইন এৱেৰ ব্যৱহাৰ কৰি ফিল কৰো শেষত ইমেজটো ক্লিয়াৰ কৰিবলৈ পিক্স টুল ব্যৱহাৰ কৰো প্ৰথম কৰিবলগীয়া এৰিয়া সিলেকশ্যন কৰো আৰু ড্ৰেগ কৰি সোৰ্স এৰিয়াত প্লেস কৰো এইদৰে সকলো এৰিয়া পিক্স টুল ব্যৱহাৰ কৰি সুন্দৰ কৰি তুলো ব্ৰাইটনেছ আৰু কন্ট্ৰাষ্ট এডজাষ্ট কৰা ইমেজটোৰ ওভাৰঅল লাইটনেছ আৰু কন্ট্ৰাষ্ট বৃদ্ধি কৰিব পাৰো লেয়াৰ পেনেলত ক্ৰিয়েট নিউ ফিল এণ্ড এডজাষ্টমেণ্ট লেয়াৰত ক্লিক কৰি ব্ৰাইটনেছ কন্ট্ৰাষ্ট সিলেক্ট কৰো এডজাষ্টমেণ্ট পেনেলত ক্লিক কৰি ব্ৰাইটনেছ আৰু কন্ট্ৰাষ্ট অলপ বঢ়াই দিওঁ এতিয়া ইমেজটো স্পষ্ট হৈছে লেভেলত কাম কৰিবলৈ আন এটা ইমেজ লওঁ
লেয়াৰ পেনেলত লেবেল অপশ্যনত সিলেক্ট কৰোঁ এডজাষ্টমেণ্ট পেনেলত যিকোনো কালাৰ সিলেক্ট কৰি ইমেজটো এডজাষ্ট কৰিব পাৰোঁ ইয়াত RGB কালাৰ সিলেক্ট কৰি এডজাষ্ট কৰিছোঁ কাৰ্ভছত কাম কৰিবলৈ একেদৰে কাৰ্ভছ সিলেক্ট কৰি ইমেজটো এডজাষ্ট কৰিব পাৰোঁ এতিয়া RGB কালাৰ সিলেক্ট কৰি এডজাষ্ট কৰিছোঁ লেবেল আৰু কাৰ্ভছ এডজাষ্টমেণ্ট ব্যৱহাৰ কৰি টোনেল ৰেঞ্জ আৰু কালাৰ বেলেঞ্চ এডজাষ্ট কৰিব পাৰোঁ কালাৰ এডজাষ্টমেণ্টবোৰ কৰিবলৈ স্টেটুৰেশ্যন অপশ্যনটোত সিলেক্ট কৰোঁ এডজাষ্টমেণ্ট পেনেলত মাষ্টাৰ সিলেক্ট কৰি লাইটনেছ কমাই বহাই আমাৰ প্ৰয়োজন অনুসৰি ওভাৰঅল কালাৰ আৰু ইনটেনসিটি এডজাষ্ট কৰিব পাৰোঁ কালাৰ বেলেঞ্চ অপশ্যনটোত সিলেক্ট কৰোঁ এডজাষ্টমেণ্ট পেনেলত টোনত শ্বেডোজ মিড টোনছ হাইলাইটছ যিকোনো এটা সিলেক্ট কৰি ৰেড গ্ৰীণ ব্লু কমাই বহাই আমাৰ প্ৰয়োজন অনুসৰি কালাৰ বেলেঞ্চ কৰিবৰ বাবে শ্বেডো টোনছ আৰু হাইলাইটছ এডজাষ্ট কৰিব পাৰোঁ ইমেজৰ ৰিটাচ আৰু ৰিপেয়াৰ কৰা স্পট হেণ্ডেলিং ব্ৰাছ টুল সিলেক্ট কৰি অপশ্যন বাৰৰ পৰা ব্ৰাছ সাইজ স্পটবোৰ ক্লিক কৰি নাইকিয়া কৰিব পাৰোঁ হিলিং ব্ৰাছ টুল সিলেক্ট কৰি অপশ্যন বাৰত ব্ৰাছ সাইজ বহাই সোৰ্স সিম্পল সেট কৰিবলৈ কিবৰ্ডত অল্টাৰ কি প্ৰেছ কৰি এৰিয়াটো সেট কৰি লওঁ আৰু ৰিমুভ এৰিয়াটোত মাউস লেফ্ট ক্লিক কৰি ড্ৰেগ কৰি দাগবোৰ আঁতৰাব পাৰোঁ ক্লোন ষ্টাম্প টুল সিলেক্ট কৰি কিবৰ্ডত অল্টাৰ কি প্ৰেছ কৰি সোৰ্স এৰিয়াটো সেট কৰি লওঁ আৰু ৰিমুভ এৰিয়াটোত লেফ্ট মাউস ক্লিক কৰি দাগবোৰ আঁতৰাব পাৰোঁ পিচ টুল সিলেক্ট কৰি য'ত বহাব লাগে সেই এৰিয়াটো সিলেক্ট কৰোঁ সোৰ্স এৰিয়াটো ড্ৰেগ কৰি এৰি দিওঁ হৈছে আমাৰ কামটো ৰেড আই টুল সিলেক্ট কৰি ফ্লেশ ফটোগ্ৰাফৰ ৰেড আই ইফেক্ট ৰিমুভ কৰিব পাৰোঁ অকল আই এৰিয়াটোত ক্লিক কৰিলেই হ'ল টেক্সট আৰু টাইপোগ্ৰাফি টেক্সট এড কৰিবলৈ হৰিজন্টেল টাইপ টুল সিলেক্ট কৰি অপশ্যন বাৰৰ পৰা ফন্ট সাইজটো বঢ়াই লওঁ ক্লিক কৰি টাইপিং কৰিব পাৰোঁ অল সিলেক্ট কৰি ফন্ট ফেমিলি চেঞ্জ কৰোঁ মুভ টুল সিলেক্ট কৰি মুভ কৰোঁ আৰু ফ্ৰী ট্ৰান্সফৰ্ম ব্যৱহাৰ কৰি ৰিসাইজ কৰোঁ মুভ কৰোঁ টাইপ টুল সিলেক্ট কৰি অল সিলেক্ট কৰোঁ আৰু অপশ্যন বাৰত টেক্সট কালাৰ চেঞ্জ কৰোঁ ড্ৰেগ কৰি একুৰেট কালাৰটো সেট কৰোঁ
টেক্সট ইফেক্টবোৰ এড কৰিবলৈ লেয়াৰ পেনেলত এড এ লেয়াৰ ষ্টাইল বা লেয়াৰ টেবত লেয়াৰ ষ্টাইলত থকা ব্লেন্ডিং অপশ্যনত ক্লিক কৰোঁ। ইউজ লেয়াৰ ষ্টাইলৰ পৰা শ্বেডো, গ্লো আৰু আদাৰ ইফেক্টবোৰ এড কৰিব পাৰোঁ। ড্ৰপ শ্বেডত চাইজ, স্প্লিট, ডিষ্টেঞ্চ আৰু এংগল চেঞ্জ কৰোঁ। ইনাৰ শ্বেডো ক্লিক কৰিব পাৰোঁ। আনমাৰ্ক কৰি ডিএক্টিভেট কৰিছোঁ। আউটাৰ গ্লো চিলেক্ট কৰোঁ। কালাৰ অভাৰলে চিলেক্ট কৰি টেক্সটটো কালাৰ কৰিব পাৰোঁ। আউটাৰ গ্লো চাইজটো অলপ বঢ়াই দিওঁ। ষ্ট্ৰক এড কৰি টেক্সট আউটলাইনটো দিব পাৰোঁ। আউটলাইন কালাৰো সলনি কৰিব পাৰোঁ। আউটলাইন চাইজ ডাঙৰ কৰিছোঁ। পেৰেগ্ৰাফ লিখিবলৈ হৰিজেণ্টেল টাইপ টুল চিলেক্ট কৰি পেৰেগ্ৰাফ এৰিয়াটো ছেট কৰিবলৈ প্ৰথম আখৰৰ পৰা ড্ৰেগ কৰি সঠিক ঠাইত এৰি দিওঁ। মই আগতে টাইপ কৰি ৰখা পেৰেগ্ৰাফটো কপি কৰি পেষ্ট কৰোঁ। অল চিলেক্ট কৰোঁ আৰু কেৰেক্টাৰ পেৰেগ্ৰাফ পেনেলৰ পৰা ফন্টটো চেঞ্জ কৰোঁ। বোল্ড কৰোঁ। অল কেপছ কৰা ফিচাৰবোৰ ল'ব পাৰি। পেৰেগ্ৰাফ পেনেলৰ পৰা এলাইনমেণ্ট কৰিব পাৰোঁ। চেণ্টাৰ, ৰাইট, লেফ্ট কৰিব পাৰোঁ। ভাল লগা নাই, কালাৰটো চেঞ্জ কৰোঁ। ব্লেক কালাৰ আৰু ষ্টকটো হোৱাইট কালাৰ দিওঁ। মজা হৈছে ন? পেইণ্টিং আৰু ড্ৰয়িং টুলছবোৰ। ব্ৰাছ টুল চিলেক্ট কৰি চাইজ, হাৰ্ডনেছ আৰু ব্ৰাছ ষ্টাইলটো চেঞ্জ কৰোঁ। ফৰগ্ৰাউণ্ড কালাৰটো ব্ৰাছৰ কালাৰ হ'ব। লেফ্ট মাউচ ক্লিক কৰি ড্ৰ কৰিব পাৰোঁ। একেদৰে পেঞ্চিল টুল চিলেক্ট কৰি লেফ্ট মাউচ ক্লিক কৰি ড্ৰ কৰিব পাৰোঁ। ইৰেজাৰ টুল চিলেক্ট কৰি ইমেজ বা লেয়াৰটো ইৰেজ কৰিব পাৰোঁ। মেইন ইমেজটো ইৰেজ হৈছে। এতিয়া আগৰ অৱস্থালৈ আনিবলৈ ফৰগ্ৰাউণ্ড কালাৰ পিকাৰ ব্যৱহাৰ কৰি অৰিজিনেল কালাৰটো ছেট কৰোঁ আৰু বেকগ্ৰাউণ্ড কালাৰটো ইৰেজ কৰোঁ, চেঞ্জ কৰোঁ। ফৰগ্ৰাউণ্ড কালাৰটো বেকগ্ৰাউণ্ড কালাৰটোৰ সৈতে। এতিয়া ইৰেজ কৰোঁ, হৈছে। গ্ৰেডিয়েণ্ট আৰু পেইণ্ট বাকেট টুলছ। ইমেজ এটা স্মুথ কালাৰ ট্ৰেনজেকশ্যনলৈ নিবলৈ গ্ৰেডিয়েণ্ট ব্যৱহাৰ কৰিব পাৰোঁ। অন্য এটা ইমেজ লৈছোঁ। লেয়াৰ পেনেলত লেয়াৰটোত ডাবল ক্লিক কৰি লেয়াৰটো আনলক কৰোঁ। নিউ লেয়াৰ এটা লওঁ। লেয়াৰ দুটাৰ প্লেচ আপ ডাউন কৰোঁ। ইমেজ লেয়াৰটো চিলেক্ট কৰি মেজিক ৱেণ্ড টুল ব্যৱহাৰ কৰি চিলেক্ট এৰিয়াবোৰ ডিলিট কৰোঁ। ইমেজটো ট্ৰেন্সপাৰেণ্ট কৰোঁ।
তলত থকা লেয়াৰটো সিলেক্ট কৰি গ্ৰেডিয়েন্ট টুল সিলেক্ট কৰি অপশন বাৰত গ্ৰেডিয়েন্ট এডিটৰ ওপেন কৰি কালাৰ সেট কৰো আৰু ৰিডাইল ইফেক্টটো এড কৰো ডিসিলেক্ট কৰি লওঁ এতিয়াই লেফট মাউস ক্লিক কৰি তললৈ ড্ৰেগ কৰো গ্ৰেডিয়েন্ট ফিল হৈছে পেইন্ট বাকেট টুল সিলেক্ট কৰি ফৰগ্ৰাউন্ড কালাৰটো চেঞ্জ কৰো নিউ লেয়াৰ এটা লওঁ আৰু আগৰ লেয়াৰটো ডিলিট কৰো পেইন্ট বাকেট টুল সিলেক্ট হৈছে লেফট মাউস ক্লিক কৰি এৰিয়াটো কালাৰৰ সৈতে ফিল হ'ব ফিল্টাৰ আৰু ইফেক্ট প্ৰথমে ইমেজটোৰ ডুপ্লিকেট লেয়াৰ এটা বনাই লওঁ অন্য ফটোখন মুভ টুল আৰু কন্ট্ৰোল কি প্ৰেছ কৰি ড্ৰেগ কৰো আৰু আগৰ ইমেজটো প্লেস কৰো ফটোখন ডাঙৰ সাইজটো সৰু কৰিবলৈ ফ্ৰী ট্ৰান্সফৰ্ম ব্যৱহাৰ কৰিম শিফট কি প্ৰেছ কৰি ড্ৰেগ কৰো সাইজ ৰেশিও সেম থাকিব ফটোখন সঠিক ঠাইত প্লেস কৰো বেকগ্ৰাউণ্ডটো ব্লুৰ কৰিবলৈ লেয়াৰটো সিলেক্ট কৰো ফিল্টাৰ টেবৰ পৰা ব্লুৰ স্মাৰ্ট ব্লুৰ ওপেন কৰো ৰেডিয়াস থ্ৰেশহোল্ড সাইজ ইনক্ৰিজ কৰো এইদৰে ব্লুৰ ইফেক্টটো ব্যৱহাৰ কৰিব পাৰো অন্য এটা ইমেজৰ ডুপ্লিকেট লেয়াৰ এটা বনাই লওঁ ফিল্টাৰ টেবৰ পৰা শাৰ্পেন স্মাৰ্ট শাৰ্পেন ওপেন কৰো এমাউন্ট ৰেডিয়াস সাইজ ইনক্ৰিজ ডিক্ৰিজ কৰো ইণ্ডিকেটছ লেয়াৰ ভিজিবিলিটিত ক্লিক কৰি পাৰ্থক্যবোৰ চাব পাৰো এই ফটোখনত MS eLearn লগটো প্লেস কৰো ৰিসাইজ কৰো সঠিক ঠাইলৈ নিউ এডিট টেবৰ পৰা ফ্ৰী ট্ৰান্সফৰ্ম ডিস্ট্ৰয়ড ব্যৱহাৰ কৰি ৰিসাইজ কৰি মিলাই দিও এতিয়া ফিল্টাৰ টেবৰ পৰা ডিস্ট্ৰয়ড ডিফিউজ গ্লো সিলেক্ট কৰো ইয়াৰে ডুপ্লিকেট লেয়াৰ এটা বনাও মুভ টুল ব্যৱহাৰ কৰি সঠিক ঠাইলৈ নিউ আৰু ৰিসাইজ কৰো এইদৰে ডিস্ট্ৰয়ড ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰো আৰ্টিস্টিক আৰু ফটো ৰিয়েলিস্টিক ফিল্টাৰবোৰ ব্যৱহাৰ কৰিবলৈ অন্য এখন ইমেজত ফিল্টাৰ টেবত আৰ্টিস্টিক ৱাটাৰ কালাৰ সিলেক্ট কৰো আৰ্টিস্টিক ফিল্টাৰবোৰ সকলো ফিল্টাৰ দেখাব আমি ৱাটাৰ কালাৰটো সেট কৰো ফিল্ম গ্ৰেইন ফিল্টাৰ বেয়া লগা নাই এইদৰে ফিল্টাৰবোৰ ব্যৱহাৰ কৰা হয় গোল্ডেন টেক্সট ইফেক্ট কিদৰে 8x10 সাইজ পেপাৰ এটা লওঁ ৰোটেট কৰো বেকগ্ৰাউণ্ড কালাৰ এটা কালাৰ পিকাৰটো উলিয়াই সেট কৰো ফিল কৰো বেকগ্ৰাউণ্ড কালাৰ ব্যৱহাৰ কৰি
টেক্সট টুল সিলেক্ট কৰি টাইপ কৰোঁ ফ্ৰী ট্ৰান্সফৰ্ম ব্যৱহাৰ কৰি টেক্সট সাইজটো ৰিসাইজ কৰোঁ টেক্সট লেয়াৰটোৰ এটা ডুপ্লিকেট লেয়াৰ বনাওঁ লেয়াৰত ডাবল ক্লিক কৰি ব্লেন্ডিং অপচনবোৰ ওপেন কৰোঁ গ্ৰেডিয়েন্ট ওভাৰলেড গ্ৰেডিয়েন্ট এডিটৰ ষ্টপ কালাৰটো সেট কৰোঁ একেদৰে হিটু ষ্টপ কালাৰটো সিলেক্ট কৰোঁ এটা লাইট ইয়েলো আনটো ডাৰ্ক ইয়েলো গাৰ্ডিয়ান নেম এটা দিও গোল্ডেন বুলি নিউ গাৰ্ডিয়ান এটা ক্ৰিয়েট কৰোঁ ওকে পেস্ট কৰোঁ ষ্টাইল ৰিফ্লেক্টেড সিলেক্ট কৰোঁ বিভেল এণ্ড ইম্বছত টেকনিক চিসেল হাৰ্ড কৰোঁ ডিপ্থ 80 আৰু সাইজ 30 কৰোঁ শেডিং এংগল 120 এ ৰাখো আৰু এন্টি এলিয়াসেট ক্লিক কৰোঁ ইন্টাৰগ্লোত ব্লেন্ড মোড মাল্টিপ্লাই কৰোঁ opacity color for gloat color to set koro red 230 green 130 aru blue 30 koro আৰু সাইজ 75 ওকে পেস্ট কৰোঁ ফাৰ্স্ট গোল্ডেন লেয়াৰটোত ডাবল ক্লিক কৰোঁ ব্লেন্ডিং অপচনটো ওলাব ইয়াত ষ্ট্ৰক সাইজ 8 কৰোঁ fill type gradient select koro gradient editorot agot save kora gradient use koro style reflected aru angle 90 degree use koro bevel and embossed style stroke emboss technique chisel heart depth 180 size 8 aru anti alias dot click koro outer glow select koro opacity 45 aru color picker open kori red 232 green 129 blue 32 diu element size 55 quality anti aliased click koro aru opacity kori okay paste koro
Ctrl A পেষ্ট কৰি অল সিলেক্ট কৰোঁ আৰু এডিট টেবৰ পৰা কপি মাৰ্জ সিলেক্ট কৰোঁ আকৌ এডিট টেবৰ পৰা পেষ্ট কৰোঁ আন এটা লেয়াৰ হ'ব ফিল্টাৰ টেবটোৰ পৰা ৰেন্ডাৰ লেন্স ফ্লেট সিলেক্ট কৰোঁ ড্ৰেগ কৰি লেন্স ফ্লেটটো সেট কৰোঁ আমাৰ কাম সম্পূৰ্ণ হৈছে জুম কৰি ইমেজটো ডাঙৰ কৰোঁ এডভান্স টেকনিকবোৰ স্মাৰ্ট অবজেক্টৰ সৈতে কাম কৰা ইয়াৰ বাবে এখন ফটোত আমাৰ লগটো এড কৰোঁ লেয়াৰ পেনেলত লেয়াৰটো ৰাইট ক্লিক কৰি কনভাৰ্ট টু স্মাৰ্ট অবজেক্টত ক্লিক কৰোঁ ফ্ৰী ট্ৰান্সফৰ্ম ব্যৱহাৰ কৰি শিফ্ট কি প্ৰেছ কৰি সৰু ডাঙৰ কৰোঁ আকৌ লগটো কপি কৰি আনি ইয়াত পেষ্ট কৰোঁ আগৰ দৰে সৰু ডাঙৰ কৰোঁ পাৰ্থক্যটো ওলাইছেনে স্মাৰ্ট অবজেক্টে নন ডিষ্টাৰবেন্ট স্কেলিং আৰু ট্ৰান্সফৰমেশ্যন প্ৰদান কৰে যাৰ বাবে লগটো ফাটি নাযায় আনহাতে নৰ্মেল লেয়াৰৰ ক্ষেত্ৰত উল্টা হৈছে এডজাষ্টমেণ্ট লেয়াৰ ইউজ কৰা দুই ধৰণে এডজাষ্টমেণ্ট কৰিব পাৰোঁ প্ৰথম ধৰণ হৈছে ইমেজ টেবত ক্লিক কৰোঁ এডজাষ্টমেণ্ট ব্ৰাইটনেছ কণ্ট্ৰাষ্ট ক্লিক কৰোঁ ব্ৰাইটনেছ কণ্ট্ৰাষ্ট পেনেলত ব্ৰাইটনেছ আৰু কণ্ট্ৰাষ্ট এডজাষ্ট কৰোঁ হিষ্টৰী পেনেলত ষ্টেপটো বেক কৰোঁ দ্বিতীয় ধৰণ হৈছে লেয়াৰ পেনেলত ক্ৰিয়েট নিউ ফিল এণ্ড এডজাষ্টমেণ্ট লেয়াৰত ব্ৰাইটনেছ কণ্ট্ৰাষ্ট ক্লিক কৰোঁ এতিয়া এডজাষ্টমেণ্ট পেনেলত ব্ৰাইটনেছ আৰু কণ্ট্ৰাষ্ট ক্লিক কৰি এডজাষ্ট কৰোঁ ফটোটো ব্লেক এণ্ড হোৱাইট কৰিব পাৰোঁ বিভিন্ন ফৰ্মেটত এক্সপোৰ্ট কৰা ফাইল টেবৰ পৰা সেভ এছত ক্লিক কৰোঁ জেপিজিত ক্লিক কৰি এই ফৰ্মেটত সেভ কৰিব পাৰোঁ ফটোগ্ৰাফী ডিসপ্লে আৰু ৱেব পাব্লিছিঙৰ বাবে ব্যৱহাৰ হয় পিএনজিত ক্লিক কৰি এই ফৰ্মেটত সেভ কৰিব পাৰোঁ ডিজিটেল আৰ্ট আৰু ডিজাইন ৱেব গ্ৰাফিক্স আৰু স্ক্ৰীনশ্বট আদিৰ বাবে ব্যৱহাৰ কৰা হয় টিফত ক্লিক কৰি এই ফৰ্মেটত সেভ কৰিব পাৰোঁ টিফে লেয়াৰ্ছ ট্ৰান্সপাৰেন্সি আৰু মাল্টিপল ইমেজ ফাইলৰ দৰে ফিউচাৰবোৰ ছাপোৰ্ট কৰে সেভ ফাইলটো অপেন কৰি আগৰ দৰে লেয়াৰ আৰু ফিউচাৰবোৰ আকৌ পোৱা যায় সেয়ে যিকোনো ফাইল এই ফৰ্মেটত সেভ কৰিলে পিছত কাম কৰিবলৈ সুবিধা হয় প্ৰিণ্ট আৰু ৱেব পাব্লিছ কৰিবলৈ ফাইল টেবত ক্লিক কৰোঁ আৰু প্ৰিণ্ট সিলেক্ট কৰিম প্ৰিণ্টাৰ সিলেক্ট কৰিম পিডিএফ ফৰ্মেট লাগে মাইক্ৰ'ছফ্ট প্ৰিণ্টটো পিডিএফ সিলেক্ট কৰোঁ লেণ্ডস্কেপ সিলেক্ট কৰি ফটো ফুল সাইজত প্ৰিণ্ট কৰিম স্কেলত স্কেল টু ফিট মিডিয়া কৰোঁ প্ৰিণ্টত ক্লিক কৰি আকৌ প্ৰিণ্ট ফাইল নেমটো দি ফাইলটো সেভ কৰোঁ ৱেব পাব্লিছ কৰিবলৈ ফাইল টেবত ক্লিক কৰোঁ আৰু সেভ ফৰ ৱেব এণ্ড ডিভাইচ সিলেক্ট কৰিম প্ৰেজেণ্ট জেপিজি সিলেক্ট কৰোঁ ফটো পজিশ্যনটো সেট কৰোঁ সেভত ক্লিক কৰোঁ ফাইল নেমটো দি ফাইলটো সেভ কৰোঁ আমাৰ টিউটৰিয়েলটো শেষ মুহূৰ্ত পাইছেহি
ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। পিছৰ ভিডিঅ' Corel Draw X5 ভিডিঅ'সমূহ পাবলৈ এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু সহযোগীৰ মাজত শ্বেয়াৰ কৰা। কিবা এটা নতুন শিকিবলৈ পাইছা যদি লাইক বুটামটোত প্ৰেছ কৰা। এতিয়া 3টা প্ৰেক্টিকেল এক্সাৰচাইজ কৰি চাওঁ আহা। 1. ফটো কলেজিয়াছ তৈয়াৰ কৰিবলৈ এখন ফটো লওঁ। ৰাইট ক্লিক কৰি ইয়াৰ ডুপ্লিকেট লেয়াৰ এটা ক্ৰিয়েট কৰোঁ। পলিগেনেল লেছৰ টুল সিলেক্ট কৰি পেৰেলেলোগ্ৰাম টাইপত স্পেচ এটা ড্ৰ কৰোঁ। এৰিয়াটো সিলেক্ট হৈছে। এতিয়া ক্ৰিয়েট এ নিউ লেয়াৰত ক্লিক কৰোঁ। আগতে কৰিব লাগিছিল, এতিয়াহে কৰা হ'ল। লেয়াৰটোত এৰিয়াটো সিলেক্ট হৈছে। বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ কৰোঁ। ব্লেক হৈ আছে, নালাগে। ফিল কৰোঁ। এডিট টেবত ফিল সিলেক্ট কৰোঁ। বেকগ্ৰাউণ্ড কালাৰটো ইউজ কৰোঁ। এৰিয়াটো ফিল হৈছে। ডুপ্লিকেট লেয়াৰটোৰ আকৌ এটা ডুপ্লিকেট লেয়াৰ বনাওঁ আৰু ওপৰলৈ লেয়াৰটো মুভ কৰোঁ। ফ্ৰী ট্ৰান্সফৰ্ম কৰি শিফ্ট কি প্ৰেছ কৰি ৰিচাইজ আৰু ৰোটেট কৰি একুৰেট সাইজত প্লেচ কৰোঁ। আকৌ আগৰ দৰে ইয়াৰ এটা ডুপ্লিকেট লেয়াৰ ক্ৰিয়েট কৰোঁ আৰু সঠিক ঠাইত প্লেচ কৰোঁ। একেদৰে কেইটামান লেয়াৰ বনাই লওঁ। লেয়াৰ কেইটা সঠিক এৰিয়াত সুন্দৰভাৱে প্লেচ কৰোঁ। দুই, ইভেন্ট পোষ্টাৰ এখন ক্ৰিয়েট কৰিবলৈ আৰ্টিষ্টজনৰ ফটোখন ক্ৰপ কৰি লওঁ। এণ্টাৰ কি প্ৰেছ কৰি অ'কে কৰোঁ। ইমেজ টেবত ক্লিক কৰি এডজাষ্ট ব্লেক এণ্ড হোৱাইট কৰি অ'কে কৰোঁ। ফটোখন ব্লেক এণ্ড হোৱাইট হৈছে। নিউ লেয়াৰ এটা লওঁ। লেয়াৰটো বেকগ্ৰাউণ্ড কালাৰটো ইউজ কৰি ফিল কৰোঁ। এডিট টেবৰ পৰা ফিল বেকগ্ৰাউণ্ড কালাৰ ইউজ কৰিম। এতিয়া লেয়াৰটোৰ অপেচিটি কমাই দিওঁ আৰু নিউ লেয়াৰ এটা লওঁ। লেয়াৰটোত ফৰ কালাৰটো ইউজ কৰি ফিল কৰোঁ। ইৰেজাৰ টুল ইউজ কৰি সাইজটো কমাই ৰাউণ্ডকে লেয়াৰটো ইৰেজ কৰোঁ। হৰিজণ্টেল টাইপ টুল ইউজ কৰোঁ। টেক্সটটো টাইপ কৰিম।
ফন্টটো চেঞ্জ কৰোঁ সকলোৰে চিনাকি এৰিয়েল ফন্ট বেকগ্ৰাউণ্ড লেয়াৰত ক্লিক কৰোঁ ৰুলাৰত ক্লিক কৰি ড্ৰেগ কৰোঁ মাজতে গাইডলাইন এডাল প্লেচ কৰোঁ টেক্সট লেয়াৰটো সিলেক্ট কৰি সঠিক ঠাইলৈ মুভ কৰোঁ হৰিজন্টেল টাইপ টুল ইউজ কৰোঁ টেক্সটটো টাইপ কৰিম ফ্ৰী ট্ৰান্সফৰ্ম ইউজ কৰি ৰিসাইজ কৰোঁ ব্লেন্ডিং অপচনৰ পৰা গ্ৰেডিয়েন্ট overlay সিলেক্ট কৰোঁ গ্ৰেডিয়েন্ট এডিটৰত আগতে সেভ কৰা এটা গ্ৰেডিয়েন্ট প্ৰেজেন্ট ইউজ কৰোঁ আৰু ওকে কৰোঁ টাইপ টুল ইউজ কৰোঁ টেক্সটটো টাইপ কৰোঁ আৰু ফন্টটো চেঞ্জ কৰোঁ ফ্ৰী ট্ৰান্সফৰ্ম ইউজ কৰি ৰিসাইজ কৰোঁ টাইপ টুল সিলেক্ট কৰি অল সিলেক্ট কৰোঁ ফন্টটো ভাল লগা নাই বেলেগ এটা চেঞ্জ কৰোঁ এইটো ভাল লগা নাই আন এটা এইটো ভাল লাগিছে কালাৰটো চেঞ্জ কৰোঁ কালাৰ yellow দিওঁ লেয়াৰ প্লেটত ব্লেক লেয়াৰটোৰ ওপৰত এটা নিউ লেয়াৰ ক্ৰিয়েট কৰোঁ ফৰগ্ৰাউণ্ড কালাৰ পিকাৰটো উলিয়াই yellow কালাৰটো সেট কৰোঁ ৰেক্টেংগুলাৰ মাৰ্কিউ টুল ইউজ কৰি এৰিয়াটো সিলেক্ট কৰোঁ ফৰগ্ৰাউণ্ড কালাৰটো দি ফিল কৰোঁ টাইপ টুল ইউজ কৰোঁ টেক্সটটো টাইপ কৰোঁ কালাৰটো yellow কাৰণে ডিসপ্লে হোৱা নাই অল সিলেক্ট কৰোঁ আৰু টেক্সট কালাৰটো সিলেক্ট কৰোঁ মুভ টুল সিলেক্ট কৰোঁ অটো সিলেক্ট লেয়াৰ আৰু শো বাউন্ডিং বক্স দুটা ব্যৱহাৰ কৰিম তেতিয়া ই ফ্ৰী ট্ৰান্সফৰ্মৰ দৰে কাম কৰে ক্লিক কৰি ড্ৰেগ কৰিলেই হ'ল টাইপ টুল ইউজ কৰি অল সিলেক্ট কৰোঁ অপচন বাৰৰ পৰা কেৰেক্টাৰ প্লেট ক্লিক কৰি টেক্সটটো বোল্ড কৰোঁ আগৰ দৰে এৰিয়া এটা সিলেক্ট কৰি লওঁ লেয়াৰ প্লেটৰ পৰা নিউ লেয়াৰ এটা লওঁ ফৰ কালাৰটো চেঞ্জ কৰি হোৱাইট কৰোঁ আৰু লেয়াৰটো ফিল কৰোঁ টাইপ কৰোঁ ফন্টটো চেঞ্জ কৰোঁ লগতে কালাৰটো
মুভ টুলটো সিলেক্ট কৰি টেক্সট লাইনটো মুভ কৰোঁ হোৱাইট বক্স লেয়াৰটো সিলেক্ট কৰি ডাঙৰ কৰোঁ টাইপ টুল সিলেক্ট কৰি টাইপ কৰোঁ আৰু মুভ টুল সিলেক্ট কৰি একুৰেট প্লেছত ৰাখোঁ টাইপ টুল সিলেক্ট কৰি টাইপ কৰোঁ আৰু এণ্টাৰ তলৰ লাইনটো সিলেক্ট কৰি কালাৰটো চেঞ্জ কৰোঁ অল সিলেক্ট কৰি টেক্সটবোৰ চেণ্টাৰ এলাইনমেণ্ট কৰোঁ শেষৰ লাইনটো টাইপ কৰোঁ আৰু ইয়াৰ কালাৰটো সিলেক্ট কৰি চেঞ্জ কৰোঁ তিনি লোগো ডিজাইন কৰিবলৈ কুইক সিলেকশ্যন টুল ইউজ কৰি ইমেজটো সিলেক্ট কৰোঁ ইমেজটো জুম কৰোঁ এড লেয়াৰ মাস্ক ক্লিক কৰোঁ বেকগ্ৰাউণ্ডটো ৰিমুভ হ'ব লেয়াৰটোত ৰাইট ক্লিক কৰি ৰিফাইন মাস্ক সিলেক্ট কৰোঁ ইয়াত শিফ্ট এডজ কণ্ট্ৰাষ্ট ফাৰ্ডাৰ এডজাষ্টমেণ্ট কৰোঁ ইমেজটো ভিজিবল হৈছে এতিয়া নিউ পেজ এটা লওঁ হাইট ৱেট 1024 ৰিজল্যুশ্যন 32 ল'ম ক্ৰিয়েট নিউ ফিল অৰ এডজাষ্টমেণ্ট লেয়াৰত ক্লিক কৰি গাৰ্ডিয়ান ফিল কৰোঁ গাৰ্ডিয়ান ব্লেক এণ্ড হোৱাইট ষ্টাইল ৰেডাইল এণ্ড ৰিভাৰ্ছ কৰোঁ স্কেল 150% অ'কে প্ৰেছ কৰোঁ আগতে ৰিফাইন মাস্ক ব্যৱহাৰ কৰা ফটোখন ড্ৰেগ কৰি ইয়াত পেষ্ট কৰোঁ ফটোখনৰ আনৱান্টেড এৰিয়াটো ডিলিট কৰোঁ মাজলৈ মুভ কৰোঁ ইমেজ টেবৰ পৰা কণ্ট্ৰাষ্টটো অলপ বঢ়াই দিওঁ ইমেজ টেবৰ পৰা এডজাষ্টমেণ্ট থ্ৰাছহোল্ড ক্লিক কৰোঁ থ্ৰাছহোল্ড লেভেলটো এডজাষ্ট কৰোঁ লেয়াৰ প্লেটত লেয়াৰটো মাল্টিপ্লাই কৰোঁ পলিগনেল লেজাৰ টুল ইউজ কৰি ফটোখনৰ কিছু অংশ ডিলিট কৰোঁ ইলেপ্টিকেল মাৰ্কিউ টুল ইউজ কৰি শিফ্ট কি প্ৰেছ কৰি ৰাউণ্ডকে সিলেক্ট কৰোঁ
নিউ লেয়াৰ এটা লওঁ এডিট টেবৰ পৰা ষ্ট্ৰক সিলেক্ট কৰি ষ্ট্ৰক কালাৰ ব্লেক কৰোঁ মুভ টুল সিলেক্ট কৰি সাৰ্কুলটো ফটোখনৰ মাজলৈ মুভ কৰোঁ লেয়াৰটোত ডাবল ক্লিক কৰি ব্লাইণ্ডিং অপচনৰ পৰা ষ্ট্ৰক সাইজটো বঢ়াই দিওঁ টাইপ টুল সিলেক্ট কৰি টাইপ কৰোঁ মুভ টুল সিলেক্ট কৰি মুভ কৰোঁ আৰু ৰোটেট কৰোঁ ৰিসাইজ আৰু এডজাষ্ট কৰোঁ একেবাৰে ওপৰত নিউ লেয়াৰ এটা ক্ৰিয়েট কৰোঁ ব্ৰাছ টুল ব্যৱহাৰ কৰি ৰেড কালাৰেৰে ড্ৰ কৰোঁ আৰু লেয়াৰটো লাইটাৰ কালাৰ ইউজ কৰোঁ ফ্ৰী ট্ৰান্সফৰ্ম ব্যৱহাৰ কৰি সাইজটো ডাঙৰ কৰোঁ নিউ লেয়াৰ এটা ক্ৰিয়েট কৰি ফৰ কালাৰটো চেঞ্জ কৰোঁ আগৰ দৰে একেদৰে ব্ৰাছ টুল সিলেক্ট কৰি ড্ৰ কৰি আৰু লেয়াৰটো লাইটাৰ কালাৰ ইউজ কৰোঁ ৰিসাইজ কৰোঁ কালাৰ বেলেন্স এডজাষ্ট কৰিবলৈ লেয়াৰবোৰ সিলেক্ট কৰি কালাৰ বেলেন্স এডজাষ্ট কৰোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিবা নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম তুমি এজন ডিজাইন অনুৰাগী বা তুমি এজন উদীয়মান শিল্পী বা তুমি অধিক শিকিবলৈ আশাবাদী শিক্ষাৰ্থী এই টিউটোৰিয়েল সিৰিজ তোমাৰ ক্ৰিয়েটিভ মেজিক কৰিবলৈ গেটৱে দৰে হ'ব ধন্যবাদ পুনৰ আন এটা ভিডিঅ'ৰ সৈতে দেখা পাম